এয়া মাননীয় অভিভাবক মন্ত্রী শ্রী অজিত কুমার বঙাইগাঁও জিলাৰ মাননীয় জিলা আয়ুক্ত মহোদয়ে নিশ্চিতভাৱে এইটো প্ৰচেষ্টা হৈছে আৰু ইয়াৰ জৰিয়তে জনসাধাৰণ উপকৃত হ'ব, জনসাধাৰণ লাভান্বিত হ'ব আৰু আমি প্ৰশাসনক আমি তাৰমানে সকলোকে নমস্কাৰ জনাইছোঁ। আজিৰ এই অভয়াপুৰী সমজিলা উন্মোচনী অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধা আদৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ মাননীয় ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন ডাঙৰীয়া, আমাৰ অভয়াপুৰী নগৰ সমিতিৰ সভাপতি সুকান্ত ভূপেন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ জিলা আয়ুক্ত নৱদ্বীপ পাঠক ডাঙৰীয়া। সমজিলা লাগে বুলি বা অসমৰ প্ৰতিটো সমষ্টিত এখন মহকুমা হ'ব লাগে বুলি কোনো আন্দোলন কৰা দেখা পোৱা নাছিলোঁ। ঠাই বিশেষে কোনোবা ঠাই বিশেষে আন্দোলন হোৱা শুনিছিলোঁ, কিন্তু সেইবোৰৰ পৰিৱৰ্তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ জৰিয়তে এতিয়া জিলাৰ যিসমূহ হেডকোৱাৰ্টাৰ বা জিলাৰ থকা যিসমূহ বিধানসভা, সেই বিধানসভাসমূহ বাদ দি বাকী প্ৰতিখন সমষ্টিতে একোখনকৈ সমজিলা গঠন কৰাৰ কথা কৈছিলে আৰু সেইটোৰ আধাৰত অসমত ৭৮খন সমজিলা গঠন কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু সেই ৭৮খন সমজিলা বা সমষ্টিৰ ভিতৰত আজিৰ তাৰিখলৈ আমি অসম চৰকাৰে ৩৯খন সমজিলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ আৰু মই আজি আমাৰ বঙাইগাঁও জিলাৰ যি অভয়াপুৰীটো আজি আমি সমজিলাৰ আমি আজিৰ পৰা কাম কাজ আৰম্ভ কৰিছোঁ যে জনসাধাৰণ যাতে একেলগে যাতে ছাৰ্ভিচ পায়, তাৰ কাৰণে আমি সমজিলা যি গঠন কৰিলোঁ, সেই সমজিলাৰ জৰিয়তে নিশ্চিত ৰূপত অভয়াপুৰীৰ সমষ্টিৰ ৰাইজৰ আগন্তুক দিনত নিজৰ ঘৰতে থাকি এই কাম কাজবোৰ কৰিব পাৰিব। চাওক, এতিয়া যদি মই পুঁজিৰ কথা কওঁ, এতিয়া ধৰক পুঁজি সাধাৰণতে ভাৰত চৰকাৰৰ যিবোৰ পুঁজি আহে, আমি যিহেতু 90:10 ষ্টেট শ্বেয়াৰ যিহেতু প্ৰায় 10% থাকে, অধিকাংশ যিহেতু 90% আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পুঁজিবোৰ যেতিয়া আহে আমাৰ পপুলেশ্যন আধাৰত আহে। যেতিয়া আমাৰ মানে যদি ফাইনেন্স কমিশ্যনৰ পুঁজি যদি কয়, ডিভলিউশ্যন ফাণ্ডৰ যদি কয় যে যিখন জিলাত বা যিটো সমষ্টিত যিটো জনসাধাৰণৰ পপুলেশ্যন বেছি থাকে তাত পুঁজিটো নিশ্চিত ৰূপত বেছিকৈ যায়। পৌৰসভাৰ ক্ষেত্ৰত যদি আমি চাওঁ, 2011 চনৰ যদি চেঞ্চাছৰ আধাৰত যিখন পৌৰসভাত পপুলেশ্যন বেছি থাকে তেওঁলোকৰ তাত পুঁজিটো বেছিকৈ যায়, য'ত কম থাকে কমকৈ যায়। গতিকে পুঁজি আবণ্টনটো সমভাৱে নহয়, পুঁজি আবণ্টনটো হয় তাৰ জনসাধাৰণৰ যিটো পপুলেশ্যনৰ আধাৰতে হয়। গতিকে সেইটো যিটো পৰম্পৰা ৰাখি আহিছে, নিশ্চিত ৰূপত আগন্তুক দিনতো আমি ৰাখি আহিম। বাকী 39খন সমজিলাও আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে আমাৰ কেবিনেটত ঘোষণা কৰিছিলে যে কিছু ঠাইত মানে ডিছপুট কিছুমান আছে, যেনেকুৱাকৈ একেটা সমষ্টি বা য'ত সমজিলা হ'ব লাগে সেই সমজিলা হ'বলগীয়া স্থানসমূহ যিটো হেডকোৱাৰ্টাৰৰ স্থান
কনচেনচাছ হোৱা নাই, বিভিন্ন স্থানত কনচেনচাছ নোহোৱাৰ কাৰণে বিভিন্ন মানুহে নিজৰ নিজৰ এলেকাত বিচাৰিছে। গতিকে কনচেনচাছ নোহোৱা পৰ্যন্ত সেইটো আমি সম্পূৰ্ণ 100% আমি কৰিব নোৱাৰিম, কাৰণ যিহেতু মানুহক আমি এটা সেৱা আগবঢ়াব বিচাৰিছোঁ, তাৰ প্ৰাক মুহূৰ্তত ৰাইজৰ মাজত কনচেনচাছ হোৱাটো বিচাৰিছোঁ। আৰু ৰাইজে কনচেনচাছ নহ'লে নিশ্চিত ওপৰত JD বিভাগে যিটো সিদ্ধান্ত লয়, সেইটো সিদ্ধান্তৰ আধাৰত মুখ্যমন্ত্ৰী ডাঙৰে আগন্তুক দিনত 39খন বাকী কেইখনো ঘোষণা কৰিব। তেখেতে যি কথাষাৰ লিখিছে, তেওঁ যিহেতু মাননীয় অসম বিধানৰ অধ্যক্ষ, গতিকে তেখেতে লিখিছে ঠিকে, সেইটো চিঠিখন ময়ো পাইছোঁ। কিন্তু ইয়াৰ বিপৰীতে আমাৰ যিগৰাকী কমিশ্যনাৰগৰাকীয়ে ইতিমধ্যে তেখেতে এখন চিঠি দিছিলে। ইয়াত লিখা আছে হুৱেৰ এভাৰ নেচেচাৰী। যদি তেওঁলোকক যদি ব্লক ৰিঅৰ্গানাইজ কৰিব নালাগে, তে আমাৰ ক'বলগীয়া একো নাই। আমাৰ কমিশ্যনাৰ একা ডাঙৰে চিঠিৰ আধাৰত আমাক জনাই দিলে হ'ল, তেওঁলোকে জানে। কিন্তু আজি যদি চাওঁ ধুবুৰীত, এতিয়া ধুবুৰীৰ ভালেখিনি পাৰ্ট আগতে ধুবুৰীৰ লগত আছিলে, এতিয়া কোকৰাঝাৰৰ লগত আহিছে। গতিকে ৰিঅৰ্গানাইজটো আমি কৰিব লাগিব। গতিকে ৰিঅৰ্গানাইজ কৰাৰ ক্ষেত্ৰত তাত এইটো আমাৰ এনেকুৱা নহয় যে আমি যে BTCত যে আমি কিবা কৰিব গৈছোঁ, তেনেকুৱা কথাটো নহয়। নিয়মটো উলংঘা কৰা নাই, কাৰণ কিয় প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈ আকাশদ্বীপলৈ চিঠি দিছে তেখেতে। আমাৰ কমিশ্যনাৰে যিহেতু তেওঁলোকক চিঠি দিছে, আৰু চিঠি দিয়াৰ আধাৰত তেওঁলোকৰ যিখন সমিতি আছে, কাৰণ BTCৰ নিজা এখন সমিতি আছে, সমিতিয়ে ৰিঅৰ্গানাইজ যেনেকৈ কৰিব বিচাৰিছে তেনেকৈ আমাক দিলে আমি সেইমতে নটিফিকেশ্যন কৰিম। নটিফিকেশ্যনটো আমি কৰিব লাগিব, কাৰণ এইটো ভাৰত চৰকাৰক জনাব লাগিব। ভাৰত চৰকাৰৰ MG NREGA হওক, 15 ফাইনেন্সে হওক, গোটেইবোৰ ব্লক ৱাইজ হয়, কোনো ধৰণৰ ডিষ্ট্ৰিক্ট ৱাইজ ফাণ্ড নাই। গতিকে ব্লক ৱাইজ আহে যিহেতু আমাক তেওঁলোকে জনাই দিলে, তেওঁলোকে যিমানখন ব্লক আছে যে সেইকেইখন থাকক, বা এইখনৰ পৰা এইখিনি কাটি দিয়ক, এইখিনি সংযোগ কৰক, ডিলিট কৰক, এড কৰক, যিটো থাকে তেওঁলোকৰ সেইটো এক্টিয়াৰৰ বিষয়, আমি ক'বলগীয়া একো নাই। প্ৰিন্সিপাল ছেক্ৰেটাৰী চিঠিখন দিছিলে তেওঁলোকৰ ছেক্ৰেটাৰীলৈ, সেই কথাটো চাগে অধ্যক্ষ ডাঙৰীয়া হয়তো গম নাপায়, মোৰ ধাৰণা, যাৰ কাৰণে তেখেতে চিঠিখন দিছে। তেওঁৰ চিঠিখন দিয়াটো ভুল হোৱা নাই, তো ঠিকেই দিছে, তেওঁ কনষ্টিটিউশ্যনেল ৰাইটৰ কথা দিছে। কিন্তু মই দেখিছোঁ যে এই 30 তাৰিখে একেধৰণৰ চিঠি প্ৰিন্সিপাল ছেক্ৰেটাৰী BTCক দিয়া আছে।